ভাইটিৰ বাৰ্থডে কাৰণে মায়ে মোক কেক এটা বনাব ক'লে, নৰ্মেল কেক। সেইকাৰণে মই নৰ্মেল কেক এটা বনালোঁ। 6টা ডিম দিলোঁ, তাৰপিছত চেনি 2 কাপ দিলোঁ, ৰিফাইন 1 কাপ দিলোঁ, ভালদৰে ফেটি থাকিলোঁ। তাৰপিছত ভালদৰে ফেটা হোৱাৰ পিছত ময়দা মই 3 কাপ দিছোঁ। ময়দা মই ভালদৰে চালি 3 কাপ ময়দা দি দিছোঁ। তাৰপিছত এনেদৰে ফেটি থাকিলোঁ। আৰু আমাৰ সোণজনী কিবা বকি আছিলে, পেলপেলাই থাকে কিবা এটা বনালে, সেইকাৰণে মই কথাখিনি মিউট কৰি দিছোঁ। পুতেকৰ বাৰ্থডেটো পূৰা লাগি গৈছে আৰু কেক বনোৱাত। কেক খোৱাহে এৰিব মানে মানুহক। চ'দা অলপ দিবি, আধা চামুচ দিবি চ'দা ইমানখিনি দিছোঁ দে। এতিয়া মই এইখিনি ভালদৰে আকৌ ফেটিম। ইমান ডাঙৰ কেক মই আজিলৈকে বনাই পোৱা নাই, আজি প্ৰথম বনাইছোঁ। তাৰপিছত মায়েকে কেকটো ফেটোতে হাঁহি ক'বই পৰা নাই। এয়া দেখিছে কি বকি থাকে জানো। একো নহয় দে, হেংকি মাৰিলেতো কেক হৈ নাথে। 1 ঘণ্টাৰ পিছত ধুনীয়াকৈ কেকটো ফুলিলে আৰু হৈ গ'ল। চাওক ইমান ধুনীয়া লাগিছে কেকটো। আৰু এইবাৰ আমাৰ এখেতে বোলে কলপিঠা বনায়, কলপিঠা খাব মন গৈছে, সেইকাৰণে কলপিঠা বনাই আছে। এইবাৰ মই কলপিঠা বনাওঁতে মাক হাঁহিবৰ কাৰণে মানা কৰিছোঁ, সেইকাৰণে এতিয়া চুপচাপ আছে, কথা চথা একো কোৱা নাই এইবাৰ। মই কিন্তু কলপিঠা খাই বহুত ভাল পাওঁ। আপোনালোকে যদি ভাল পায় কমেণ্টত জনাবচোন, কোনে কোনে ভাল পায় কলপিঠা খাই। মই আকৌ এবাৰ কৈছোঁ, যদি কিবা ভুল হয় প্লিজ কমেণ্টত জনাব। মই ইমান ভালকৈ ভিডিঅ' কৰিব নাজানো, চেষ্টাহে কৰি আছোঁ। যদি ভাল লাগিলে মোৰ ভিডিঅ'টো কমেণ্ট দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যোনে নতুন চাই আছে মোৰ ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কলপিঠা আৰু এয়া ৰসগোল্লা লৈছোঁ, টেষ্টি লাগিব, মই খাওঁ দেই। আপোনালোকক মই ৰখিবহে দিলোঁ। তাৰপিছত ভাবিলোঁ ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰোঁ, তাৰপিছত দেখিলোঁ ঢেৰ আলহী আহিলে, সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল আৰু ইমানখিনিতে সমাপ্ত কৰিব লাগিলে। আকৌ আহি আছোঁ নতুন ভিডিঅ' লৈ। এতিয়ালৈ বাই বাই।